নমস্কাৰ প্ৰথমে মই নাজমুনে আপোনালোক সকলোকে আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি লৈ আহিছোঁ এটা নতুন ৰেচিপি। এয়া ডাঙৰ কাপৰ জোখেৰে একাপ আটা লৈছোঁ। অলপকৈ ঠাণ্ডা পানী দিছোঁ। এতিয়া এটা ডো বনাই লৈছোঁ। ডোটো এতিয়া 5 মিনিটৰ কাৰণে ৰেষ্ট কৰিব দিম। দেখিছে 5 মিনিট পিছত ডোটো অলপ ফুলি উঠিছে। ডোটো এতিয়া এখন ৰুটিৰ নিচিনাকৈ বেলি ল'ম। এয়া দেখিছে মই ৰুটিৰ নিচিনাকৈ বেলি লৈছোঁ। যিহেতু খুৰমা বনাম ৰুটিটো ইমান পাতল কৰিব নালাগে। খুৰমাখিনি আপোনালোকে যিকোনো শেপত কাটি ল'ব পাৰে। মই সৰুকৈ কাটি লৈছোঁ। এয়া দেখিছে মোৰ কাটি লোৱা হৈ গ'ল। গেছটো এতিয়া লো ফ্লেমত ৰাখি অলপ টাইম ভাজি ল'ম। যেতিয়ালৈকে ৰঙচুৱা নপৰে তেতিয়ালৈকে ভাজি থাকিব লাগিব। এয়া দেখিছে বৰণটো অলপ সলনি হৈছে। এতিয়া এইখিনি তেলৰ পৰা নমাই থ'ম। বাকী থকা খুৰমাখিনিও একেটা প্ৰচেছতেই ভাজি ল'ম। এয়া চিৰাপখিনিৰ কাৰণে একাপ চেনি লৈছোঁ। একেটা কাপৰ জোখেৰে একাপ পানী লৈছোঁ। এতিয়া অলপ টাইম গৰম হ'বলৈ দিছোঁ। চেনিখিনি গলি যোৱাৰ পিছত ইয়াত খুৰমাখিনি দিছোঁ। ভালদৰে লাৰি দিছোঁ যাতে গোটেইখিনিত চেনিৰ পানী লাগে। এয়া দেখিছে মোৰ খুৰমা ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো টিপি দিব। ধন্যবাদ।